নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ য'ত অমিতা খেতি আপোনালোকে কেনেদৰে প্ৰতিপাল কৰিব সেইটোৱে দেখুৱাইছিলোঁ। যিটো মই দুসপ্তাহমানৰ আগতে অমিতা গছবোৰৰ সাৰ প্ৰয়োগ কৰি পেলাই তাত মাটি দি পেলাই ভালদৰে ডাঙৰকৈ ভেটি বনাই দিছিলোঁ। আৰু তাৰ দুসপ্তাহমানৰ পাছতে মই কৈছোঁ যে আপোনালোকৰ অমিতা গছবোৰ বৰ ধুনীয়াকৈ বাঢ়ি আহিব। আৰু তাৰে এটা ভিডিঅ' মই যোৱাকালি আপলোড কৰিছিলোঁ। তেতিয়া এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰিছিলে যে তেওঁ নৱেম্বৰ মাহতে অমিতা পুলিবোৰ লগাইছিলে আৰু বৰ্তমান তেওঁ ফুল দিবলৈ আৰম্ভ কৰিছে, কিন্তু বৰ্তমান সময়ত তেওঁ অমিতা গছবোৰৰ ফল ধৰা নাই। ফুলবোৰ লগাৰ পাছতে ফুলবোৰ সৰি পৰিছে। বন্ধুসকল, তাৰ কাৰণে আপোনালোকৰ দুই-তিনিটা কাৰণতে হয় অমিতা গছবোৰ। প্ৰথম কাৰণটো আপোনালোকৰ হৈছে যে পানীৰ অভাৱ। আপোনালোকে যদি অমিতা গছবোৰ পানী কম প্ৰয়োগ কৰিছে বা পানী দিয়া নাই, তেতিয়াহ'লে আপোনালোকে পানী প্ৰয়োগ কৰিব লাগিব। যিটো বৰ্তমান আমাৰ অসমত বহুতো খৰাং পৰিছে আৰু খৰাঙৰ কাৰণে গছবোৰ যিটো গ্ৰ'থ পাব লাগে সেই গ্ৰ'থটো পোৱা নাই। আৰু অমিতা ফুলবোৰ ৰাখিবৰ কাৰণে অমিতা গছজোপাক যিটো পানীৰ প্ৰয়োজন হয়, পানীটো আপোনালোকৰ অভাৱ হয়। সেইটো কাৰণে বহুত ক্ষেত্ৰত অমিতা ফুলবোৰ সৰি পৰে। দ্বিতীয় কাৰণটো হৈছে যে বৰ্তমান সময়ত যিটো ঠাণ্ডা আৰু গৰম যিটো কম্বিনেশ্যন বহুত বেছি হৈ যায়। ৰাতি ঠাণ্ডা পৰে কিন্তু দিনত বহুত বেছি গৰম, যিটো চ'ত মাহত এবাৰ বহুত বেছি গৰম হৈছে। সেই গৰমটো সহ্য কৰিব নোৱাৰি গছজোপাই বহু ক্ষেত্ৰত ফুলবোৰ সৰি পৰে। বন্ধুসকল, তৃতীয় কাৰণটো হৈছে যে আপোনালোকে যদি ইউৰিয়া বেছিকৈ প্ৰয়োগ কৰিছে, তেতিয়াও গৰমত ইউৰিয়াৰ কাৰণে সেই ফুলবোৰ সৰি পৰে। যদি আপোনালোকে ইউৰিয়া কমকৈও ব্যৱহাৰ কৰিছে, তেতিয়াহ'লেও আপোনালোকে সেই বেমাৰটো দেখিবলৈ পোৱা যায়। যিটো ইউৰিয়াত নাইট্ৰজেন থাকে, নাইট্ৰজেনৰ পৰিমাণটো যদি আপোনালোকে বেছিকৈ দি দিয়ে, তেতিয়া গছজোপা ৰ'দটোৰ কাৰণে গছজোপাই তাৰমানে সহ্য কৰিব নোৱাৰি পেলাই যি ফুল বা অমিতাও লাগে অমিতাবোৰ সৰি পৰে। বন্ধুসকল, আপোনালোকক মই দেখুৱাইছিলে কেনেকৈ সাৰ প্ৰয়োগ কৰি পেলাই গছজোপা একেবাৰে গুৰিত দি নিদিব আৰু এটা গছজোপা চাই পেলাই আপোনালোকে এটা অনুমান কৰি পেলাই দিব। যদি মই সেইদিনা ভিডিঅ'ত দেখুৱাইছিলোঁ মোৰ গছবোৰ সৰু হৈ যোৱাৰ কাৰণে খুব কম পৰিমাণৰ সাৰ প্ৰয়োগ কৰিছিলোঁ। সাৰবোৰ প্ৰায় মই 5 ইঞ্চিমান দূৰত্ব ৰাখি পেলাই গোটেই ৰাউণ্ডকৈ ছটিয়াই দিছিলোঁ। আপোনালোকে তেনেকৈ সাৰ প্ৰয়োগ কৰিব। বন্ধুসকল, আপোনালোকে যদি অমিতা খেতি কৰিছে আৰু আপোনালোকৰ অমিতা গছবোৰ যদি এনেদৰে ফুল ধৰাৰ পাছত সৰি গৈছে, তেতিয়াহ'লে আপোনালোকৰ অমিতা খেতিডৰাত পানী ব্যৱহাৰ কৰক। বন্ধুসকল, যিটো খৰাঙৰ কাৰণেও বহু ক্ষেত্ৰত এনেদৰে ফুল সৰি গৈছে। ইয়াৰ উপৰিও আপোনালোকে ইফক' কোম্পানীৰ NPK 19-19 নামৰ এটা মেডিচিন পায়। সেই মেডিচিনটো প্ৰায় 4 গ্ৰাম 1 লিটাৰ পানীত মিক্স কৰি পেলাই আপোনালোকে স্প্ৰে কৰক। এইটো স্প্ৰে কৰিলে যথেষ্ট ভাল ফল পোৱা যায়। ইয়াৰ উপৰিও বন্ধুসকল, আপোনালোকে বৰণ স্প্ৰে কৰক। বৰণ স্প্ৰে কৰি থাকিলে আপোনালোক খুব ফুল লাগে আপোনালোকৰ অমিতা গছজোপাত আৰু প্ৰডাকশ্যনো যথেষ্ট বৃদ্ধি দিয়ে। বন্ধুসকল, NPK 19-19 মৰাৰ এটা কাৰণ এইটোৱে হৈছে এই ফুলবোৰ সৰিবলৈ নিদিয়ে। ইয়াৰ উপৰিও যিটো অমিতা গছৰ পাত হালধীয়া পৰি যায় বা অমিতা গছৰ শিপাত যিটো ব্লাইট লাগে, সেইটো ই ৰক্ষা কৰি থাকে আৰু আপোনালোকৰ অমিতা গছজোপা ধুনীয়া হৈ থাকে। বন্ধুসকল, আপোনালোকে এই দুটা দৰৱ ব্যৱহাৰ কৰক। এই দুটা দৰৱ ব্যৱহাৰ কৰি পেলাই আপোনালোকে যথেষ্ট ভাল ফল পাব। আৰু আপোনালোকে সেই সাৰো খুব কম প্ৰয়োগ কৰক। যদি আপোনালোকে সাৰ বেছি প্ৰয়োগ কৰিছে, তেতিয়াহ'লেও আপোনালোকৰ এনেদৰে ফুলবোৰ সৰি যাব পাৰে। চ' এটা সৰু ভিডিঅ' বনালেও ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।